চিৰিয়েল চিনি নাপালেও চিৰিয়েল ফটা দি ফাটিছে বুলিতো চাগে কোৱা শুনিছে। কালি মই গণেশগুৰি বজাৰত পালোঁ এটা চিৰিয়েল আৰু লৈ আহিলোঁ কিনি। তাৰে এটুকুৰা দিলোঁ আণ্টিক, যিহেতু অকলে খাব নোৱাৰোঁ আৰু ৰুমমেট বৰচৰাটো বিহু খাই গুৱাহাটীলৈ আহিব হোৱাই নাই, সেইবাবে মই খাব ল'লোঁ অকলেই চিৰিয়েলটো আৰু এটুকুৰা আণ্টিক দিলোঁ। প্ৰথমতে চিৰিয়েলটো মই ধুই ল'লোঁ, তাৰপিছত বাকলি গুচাই তাক ধুনীয়া কৰি ল'লোঁ। আৰু আগতে যেতিয়া জানেনে সৰু থাকোঁতে আইতাই কাঁহৰ বাতি এটাত গৰম গাখীৰৰ লগত চিৰিয়েল খাবলৈ দিছিলে, তেতিয়া মানে খাই বহুত বেয়া পাইছিলোঁ, ইমান খং উঠিছিলে আৰু মনে মনে কৈছিলোঁ কিনো যে খাব দি থাকে আৰু আইতাজনীয়ে। আৰু এতিয়া সৰুতে বেয়া পোৱা বস্তুবোৰ এতিয়া খাবলৈ মন যায়। আৰু কালি গণেশগুৰি বজাৰত দেখা পাই মোৰ ইমান মনটো ভাল লাগিলে। আৰু যোৱা বছৰো মই কিনি খাইছিলোঁ বাৰু দেই। আৰু চিৰিয়েল খোৱা পোকটো মানে মোৰ মনত সোমাইছে যোৱা বছৰৰ পৰা। যোৱা বছৰো কিনি খাইছিলোঁ আৰু এবাৰো পালোঁ, ভাল লাগিলে। তাৰপৰা মই গুটি গুচাই ল'লোঁ আৰু এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছতে গাখীৰ গৰম কৰিলোঁ আৰু সঁচাকৈ খাবলৈ বহুত সোৱাদ আছিল দেই। গাখীৰ যিহেতু নাপালোঁ, পুৰবী গাখীৰ আৰু আমুলকে কিনি আনিলোঁ। তাৰপিছতে মই গাখীৰ গৰম কৰি ল'লোঁ আৰু এটা টিফিন বাতিত এনেকৈ কাটি লোৱা চিৰিয়েলখিনি ভৰাই ল'লোঁ। তাৰপিছতে এয়া চাওকচোন, বগেনভেলিয়াও ফুলি আছে, আমাৰ নহয় বেলেগৰ, দেখুৱাই দিছোঁ আপোনালোকক। তাৰপিছতে মই এনেকৈ বাতি এটাত ভৰাই ল'লোঁ, তাৰপৰা অলপ চেনি দিলোঁ, চেনি বা গুড় যিকোনো দিব পাৰে, মই কিন্তু গুড় নাখাওঁ সেইবাবে মই চেনি দিছোঁ। তাৰপিছত গৰম গাখীৰ ঢালি দিলোঁ। উফ, খাই কি টেষ্টি, কি সোৱাদ নকৈছোঁ আৰু আপোনালোককো অকণমান লোভ লগাই দিছোঁ। যদি খাই কিছুমানে বেয়া পায়, তথাপিও আপোনালোকে খাবচোন বাৰু এনেকৈ, সঁচাকৈ বহুত বেছি ভাল লাগে খাবলৈ। এয়া চাওক, এক বাতি গৰম গাখীৰৰ সৈতে এক বাতি চিৰিয়েল খাই দিলোঁ, লগত চেনি। কি টেষ্টি নকৈছোঁ আৰু দেই। দিয়ক, আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।